আপোনাৰ যদি বহু দিনৰ পৰা কোনো ধৰণৰ মনোবাঞ্ছা পূৰ্ণ হোৱা নাই, খুব বেছি পূজা পাতল কৰিছে তাৰ পিছতো মনোবাঞ্ছা পূৰ্ণ হোৱা নাই, তেনে ক্ষেত্ৰত এই সৰু উপায়টো কৰি চাব পাৰে, আপোনাৰ সকলো ধৰণৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আলোচনা কৰিম আপুনি কি সৰু উপায় কৰি আপোনাৰ সকলো ধৰণৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিব। কথাখিনি জানিব বিচাৰিলে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব চেনেল বা ফেচবুক পেজটি লিগেল আৰু অৰ্গেনিকভাৱে মনিটাইজ কৰিব বিচাৰে, তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আৰু আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা যাব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰাকৈ এতিয়াই আমাৰ লগত যোগাযোগ কৰক। এতিয়া বলক ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ সোমাই যাওঁ। পূজা পাতল কম বেছি পৰিমাণে আমি সকলো ব্যক্তিয়ে কৰোঁ, কিন্তু সঠিককৈ আমি পূজা পাতল কৰোঁ জানো বা সঠিককৈ আমি পূজা পাতল কৰিব জানো? আমাৰ পূজা পাতলবোৰ সঠিক নহয়, আমি সঠিক নিয়ম নীতি নাজানো, বাছ পূজা কৰিব লাগে কৰোঁ। বহু মানুহেতো আনক দেখুৱাই পূজা কৰে, বেলেগে পূজা কৰা দেখে কাৰণে তেওঁলোকেও পূজা কৰে। তেনে ক্ষেত্ৰত কি হয়, আপুনি যদি আনক দেখুৱাই পূজা কৰে বা সঠিক নিয়ম নীতি মানি পূজা অৰ্চনা নকৰে, আপুনি কিন্তু ভাল ফলাফল এটা লাভ নকৰে বা সেই পূজা যিটো কাৰণে আপুনি কৰিছে সেই ফলটো আপুনি লাভ নকৰে। তেনে ক্ষেত্ৰত আপোনালোকক মই কিছুমান সৰু সৰু টিপছ দিওঁ। সদায় নিচিনা আজিও এটা সৰু টিপছ লৈ আহিছোঁ, যিবোৰ টিপছ পালন কৰিবলৈ বা যিবোৰ বস্তু আপুনি মানিবলৈ আপোনাৰ কোনো ধৰণৰ ধন টকা পইচাৰো খৰচ নহয়, আপোনাৰ কোনো কষ্টও নহয়। আপুনি দৈনন্দিন জীৱনত যেনেকৈ চলি আছে তেনেকৈ এই নীতি নিয়মসমূহ মানিব পাৰে। মোৰ ভিডিঅ'সমূহ যিহেতু মই আধ্যাত্মিক নীতি নিয়মৰ ওপৰতেই দিওঁ, গতিকে আপোনালোকে যদি আধ্যাত্মিকতাক বিশ্বাস কৰে তেন্তে এই নীতি নিয়মসমূহ মানি চাব পাৰে, আপোনালোকে ভাল ফলাফল লাভ কৰিব। কাৰণ আপোনালোকক মই বহুত বেলেগ কথা নকওঁ, আপোনালোকে যদি আপোনালোকৰ মা দেউতাক চাই বা ককা আইতাক চাই, বিশেষকৈ আপোনালোকৰ যদি ককা আইতাক চাই নহয়, ককা আইতাক চালে আপোনালোকে লক্ষ্য কৰিব যে আগৰ দিনৰ মানুহবোৰ কেনেকুৱা আছিল, তেওঁলোকে কিমান বেছি নীতি নিয়মত চলিছিল। আপোনালোকৰ আইতা ককাকে চাবচোন, আপুনি কিমান বেছি নীতি নিয়মত চলে। তেওঁলোকে ইমান বেছি নীতি নিয়মত চলে কাৰণে আপোনালোকে আজি আইতা ককা বুলি মাতিবলৈ পাৰিছে, আইতা ককাক দেখিবলৈ পাইছে। কাৰণটো এই নীতি নিয়মসমূহৰ মাজতে সোমাই থাকে। তেওঁলোকক বেলেগ ক্ষেত্ৰত নাচালেও খোৱাৰ ক্ষেত্ৰত চাবচোন, খোৱাৰ নীতি নিয়মসমূহ কেনেকুৱাকৈ অনুসৰণ কৰে, ৰাতিপুৱা শুই উঠি তেওঁলোকে কি কৰে। আগৰ মানুহে যেনেকৈ চলিছিল তেনেকৈ চলিবলৈ চেষ্টা কৰিব। এতিয়া বহুতে ক'ব যে এতিয়া বিজ্ঞানৰ যুগ, হয় বিজ্ঞানৰ যুগ, কিন্তু বিজ্ঞানেও বহু কথা কিন্তু আগৰ পৰা মানি আহে। বিজ্ঞানেও কিন্তু কয় যে ৰাতিপুৱাৰ সময়ত কি কৰিব লাগে, কি কৰিব নালাগে। বিজ্ঞানেও কিন্তু সেই কথাটো কয়, ৰাতিপুৱা যে সূৰ্যৰ যিটো ৰাতিপুৱাৰ কুমলীয়া ৰ'দ, সেই ৰ'দটো যে ল'ব লাগে, সেই কথাটো কিন্তু বিজ্ঞানেও কয়। আগৰ দিনৰ মানুহে কিন্তু লৈছিলে, ৰাতিপুৱাই শুই উঠে তেওঁলোকে, সেই ৰ'দটো তেওঁলোকৰ শৰীৰত পৰে কাৰণে তেওঁলোকৰ কেতিয়াও ভিটামিন ডিৰ অভাৱ নহয়। আজিকালি বহু মানুহৰ ভিটামিন ডিৰ অভাৱ হয়, কাৰণটো তেওঁলোকে ৰাতিপুৱাৰ যিটো কোমল ৰ'দ সেইটো নাপায়। কিন্তু দুপৰীয়াৰ যিটো একদম গৰম যিটো ৰ'দ ওলায়, সেই ৰ'দটোত ভিটামিন ডি নাপায় আপুনি। ৰাতিপুৱাৰ যিটো কোমল ৰ'দ, সেই কোমল ৰ'দটোতহে আপুনি ভিটামিন ডি পাব, যিটো আমি আজিকালিৰ মানুহে ল'বলৈ নাপাওঁ। কাৰণ আমি ৰাতিপুৱা শুই উঠোঁতে আমাৰ 9-10টা বাজি যায়, নহয় জানো? গতিকে আমি সেই বস্তুটো নাপাওঁ, যাৰ কাৰণে আমি ভিটামিন ডিৰ কাৰণে আকৌ বেলেগকৈ ঔষধ খাব লাগে, নহয়নে? সেইটো কথা। আপোনালোকে যদি আগৰ দিনৰ পৰা কিছুমান নীতি নিয়ম চাই, তেন্তে আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰো নহয়, আপোনাৰ জীৱনটো খুব ধুনীয়াকৈ চলি যাব, সকলোবোৰ সমস্যা নোহোৱা হ'ব, ইমান শান্তিত আপুনি বাস কৰিব পাৰিব। আপুনি নিজে ভাবি আচৰিত হৈ যাব। আপুনি কেইদিনমান এই নীতি নিয়মসমূহ অকণমান মানি চাবচোন, আপোনাৰ যিটো জীৱনশৈলী সেইটো একেবাৰে সলনি হৈ যাব আৰু সুন্দৰকৈ আপুনি জীৱনটো অতিবাহিত কৰিব পাৰিব। আপুনি কি কৰিব, 9টা চাউল ল'ব আৰু সেই চাউলকেইটা হনুমান বাবাৰ ফটো অথবা মূৰ্তিৰ তলত দি আপুনি আপোনাৰ মনোবাঞ্ছাটো ভাবিব, চাব আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ হৈ যাব। কিন্তু এটা কথা মনত ৰাখিব, আপুনি ভগৱানক অৰ্পণ কৰা চাউল কেতিয়াও ভঙা হ'ব নালাগে। এতিয়া কিছুমানে হ'ব যে নিজৰ ঘৰত থকা চাউলৰ পৰা উঠাই আনিব, ধুব আৰু ভগৱানৰ আগত দি দিব। তেনেকৈ নকৰিব। আপুনি চাউলকেইটা এটা এটাকৈ চাব যে ক'ৰবাত ভঙা আছে নেকি। ভঙা চাউল আপুনি কেতিয়াও ভগৱানক নিদিব। নভঙাকৈ চাউল আপুনি 9টা লৈ ভগৱানৰ ফটো অথবা আপোনাৰ ঘৰত যদি হনুমান বাবাৰ ফটো অথবা মূৰ্তি আছে তাতে দিব। আপোনাৰ ঘৰত যদি নাই, আপোনাৰ ওচৰত থকা মন্দিৰত যাব, মন্দিৰত গৈ আপুনি তাত ভগৱানৰ যিটো হনুমান বাবাৰ মূৰ্তি থাকে বা ফটো থাকে তাৰ তলত অৰ্পণ কৰিব আৰু আপোনাৰ যিটো মনোবাঞ্ছা আছে, মনোবাঞ্ছাটো আপুনি ভাবিব, চাব হনুমান বাবাই আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰি দিব। কেৱল বিশ্বাস ৰাখিব, নিশ্চয় আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব।